এতিয়া আমি মেগী চেলেঞ্জ কৰিম মাৰ লগত মই অৰ্ডাৰ আহিছিলে স্পাইচি চেলেঞ্জ কৰিম বুলি কিন্তু মায়ে জ্বলা খাব নোৱাৰে মানে সেইটো কাৰণে নকৰিলো গতিকে এনেকে মই মেগী বনালো সমানে দুভাগ কৰি লৈছো এতিয়া এখিনি যোনে ফাৰ্ষ্ট শেষ হয় ফাৰ্ষ্ট খাই শেষ কৰিব পাৰে সিয়ে উইনাৰ আৰু স্টাৰ্ট কৰো যোনে প্ৰথমতে খাই শেষ হ'ব কিন্তু সিয়ে কিন্তু উইনাৰ দেই পটাপট হাইলে কিন্তু পানিশমেন্ট দিম মই খাব পাৰো সমানে ভাগ কৰিছো কম বেছি নহয় কম আছিলে এইখনত বেছি আছে মই কেনে পালে বৈছো সমানে দুভাগ কৰিছো মই আহিলে ত্ৰিফলাটো 1 চামুচ খাই দিব লাগিব ত্ৰিফলা পাউডাৰটো হ'বতো ত্ৰিফলা পাউডাৰ 1 চামুচ খাই দিব লাগিব এবাৰ 1 চামুচ খাব পাৰি পানিশমেন্ট Mula kan anak aku. Mau dia mana kau apa? Kamu lihat juga. Dia kali dia. Mula kau ni mana boleh nak? ঠিক আছে হবতো কি মুৰ্গা নহয় ত্ৰিফলা খাব লাগিব মই নাজানো এই কাপোৰ নাই দিছো যেতিয়া না খানা হে ৰাতি খোৱা মজা খায় এটা পানিশমেন্ট মই দিলো পানিশমেন্ট চেঞ্জ নহব মুৰ্গী বনা নাকে মুখে ভাব লাগে মই যদি চেলেঞ্জ পুৰা কৰা হেতেন মই খাব নোৱাৰো কাৰণে মই কৈ দিলো হল নাই হেৰিটো পানিশমেন্টটো কৰি লওঁ এক চামুচ খাব লাগে এইবিলাক চিষ্টেম নাই মই অপকাৰ কৰিব নিমখ মিলাই দিম অপকাৰ কৰিব পানীৰ লগত দে পানীৰ লগত খাই বস্তু মই শুকানা খাব দিম দিব এইটো ত্ৰিফলা খাব লাগিব এতিয়া ত্ৰিফলা পাউডাৰটো যে পাউডাৰটো খাবলৈ দিছিলো কিন্তু চালাকি লগালে যে খালে বেয়া লাগে ঠিক আছে পানীৰ লগত মিলাই খাবলৈ দিম পানী আনিলো বেমাৰ পায় কাৰণে এফেক্ট নকৰিব সহজে 1 চামুচ হ'ব আধা চামুচে লৈছো বাৰু এইটোনো কি আৰু পানিশমেন্ট মই সুদা খাব দিছিলো কেহা লাগিল হয় এইটো এনে সুদা খাই ভাল লাগে কিন্তু ডিঙিত লাগে মোৰ মই কাৰণে পানী মিলাই খাওঁ এইখিনি খাই দিয়া এইটো পানিশমেন্টে নহয় এইটো ভালহে হ'ল উল্টাহে উপকাৰহে হ'ল এইটো খেলি খাৰ খাৰ এইখিনিতে ভিডিঅ'টো শেষ কৰ পানিশমেন্টটো নহ'লে এতিয়া মই হাৰা হয় কিন্তু ডাঙৰ পানিশমেন্ট এটা দিলে হয় তোমালোকে দেখিলে চেলেঞ্জটো মই আচলতে ইমান মন নাছিলে মই বেলেগ এটা ভিডিঅ' বনাইছিলো বেলেগ কিবা এটা বনোৱা ৰেচিপি বনাইছিলো কিন্তু
আনফৰ্চুনেটলি এইটো মোৰ ফোনৰ পৰা ডিলিট হৈ গ'ল ভিডিঅ'টো, সেইকাৰণে মই সৰুকৈ অলপকৈ দেখাই দিলোঁ। আৰু দেখিলে মায়ে মোৰ লগত কিমান চিটিং কৰিলে দেখিলেতো। এতিয়া যদি মাহঁত হোৱা হয় আমাৰ জেগাত যে পানিছমেণ্ট দিয়াৰ ক্ষেত্ৰত মাহঁত কেনেকুৱা, নাই কৰিব লাগিব তই এইটো কৰিব লাগিব সেইটো কৰিব। এতিয়া মই যে ক'লোঁ মই ডাইৰেক্ট পাউডাৰটো খাব দিছিলোঁ, কাৰণ পাউডাৰটো অলপ কেঁহা তিতা এনেকুৱা হয়, কিন্তু নাখালে পাউডাৰটো নাখালে, পানীৰ লগত মিলালে। এইটো ভালহে হ'ল পেটৰ কাৰণে। মই মানে পানিছমেণ্ট নিদিলোঁ, এইটো আচলতে মই হেল্থৰ ওপৰত ভাল হেৰি এটাহে কৰিলোঁ। এনিৱে বাৰু একো নহয়, সেইটো ভাল হ'লে নিজৰে ভাল, নিজৰ মাহঁত হেল্থটো ভাল থাকিলে নিজৰে শান্তি বাৰু, সেইকাৰণে মই একো কোৱা নাই। তথাপিও যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইবটো কৰিব মোক। মই কৈছোঁ যিহেতু বাৰে বাৰে মই আগৰ ভিডিঅ'ত কৈছোঁ, এতিয়াও ক'ম যে অসমীয়াত বনাইছোঁ যেতিয়া অলপমান সহায় লাগিব। শ্বেয়াৰো কৰিব পাৰিলে ফেচবুকত শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'টো, যাতে মানুহে গম পাওক যে মই অসমীয়াত বনাম। আৰু মই ভাবিছোঁ মই ফেশ্বন বা ষ্টাইলৰ ওপৰত কিবা এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ ইয়াৰ পিছত। ক'ব তেনেকুৱা ভিডিঅ'তে মানুহৰ চকুটো বেছি যায়, আৰু হেক ভিডিঅ' মই পাৰিলে দিম। মোৰ ভিডিঅ'টো যেতিয়া ডেইলি টিপছৰ ওপৰতে, গতিকে মই ইয়াত ফুডো ইনক্লুড কৰিছোঁ, কাৰণ মই ফুডি হয়, বিৰাট ভাল পাওঁ খাই পেলাই। গতিকে মই আপোনালোককো দেখাম মোৰ ফুড ৰুটিনটো বা কেতিয়াবা কি বনাওঁ কি নকৰোঁ। যিমান পাৰে সিমান ভিউজ দিয়ক, যাতে চাই মানুহে গম পায় যে মই অসমীয়াটো কৰিব ওলাইছোঁ। এনেকুৱা বস্তু কুশলে থাকক, হাত চাত ধুই থাকক। এতিয়া ইমান বাঢ়িছে যেতিয়া কৰোণা ভাইৰাছটো, হাত চাত ধুই মেলি চাফ চিকুণকৈ থাকক, নিজৰ পক্ষে ভাল। গতিকে বাই।